নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অনুভৱ এডুকেশ্যনলৈ তোমালোকক স্বাগতম জনাইছোঁ। বাণী অসমীয়া পাঠৰ ষষ্ঠ খণ্ডত পাঠ 3ৰ প্ৰশ্নোত্তৰসমূহ যোৱাকালি দিয়া হৈছিল। তাৰে কিছু সংখ্যক ৰৈ গৈছিল, আজি দিবলৈ প্ৰয়াস কৰিছোঁ। এইটো আছিল চেপ্টাৰটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ। ইয়াৰ পৰা আছিল প্ৰশ্ন নম্বৰ 3। তলত দিয়া শব্দকেইটাৰে একোটিকৈ বাক্য ৰচনা কৰা। অধ্যয়ন। আমি সকলো বিষয় মনপুতি অধ্যয়ন কৰিব লাগে। কাৰাদণ্ড। জ্যোতিপ্ৰসাদ আগৰৱালাক ব্ৰিটিছ চৰকাৰে 15 মাহ সশ্ৰম কাৰাদণ্ড আদেশ দিছিল। আবৃত্তি। সৌৰভে অতি শুৱলাকৈ আবৃত্তি কৰিব পাৰে। স্বদেশ প্ৰেম। জ্যোতিপ্ৰসাদে ৰচনা কৰা গীতসমূহত স্বদেশ প্ৰেমৰ সুৰ বিদ্যমান। প্ৰশ্ন নম্বৰ 4। অসহযোগ আন্দোলনৰ বিষয়ে কি জানা? চমুকৈ লিখা। উত্তৰ। 1920 চনৰ 5 ছেপ্টেম্বৰত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনৰ উদ্দেশ্য আছিল স্বায়ত্তশাসন আৰু সম্পূৰ্ণ স্বাধীনতা। ব্ৰিটিছ শাসনৰ পৰা ভাৰতৰ স্বাধীনতাৰ বাবে কৰা এক আন্দোলন আছিল। গান্ধীৰ অসহযোগ আন্দোলনৰ ভিতৰত সকলো ভাৰতীয়ক ব্ৰিটিছৰ যিকোনো কাৰ্যকলাপৰ পৰা তেওঁলোকৰ শ্ৰম প্ৰত্যাহাৰ কৰিবলৈ, কেৱল ভাৰতত নিৰ্মিত সামগ্ৰী কিনিবলৈ আৰু ইংৰাজৰ কাপোৰ পৰিহাৰ কৰিবলৈ পৰিকল্পনা কৰিছিল। ফলস্বৰূপে ৰাজহুৱা সভা আৰু অনশন আৰম্ভ হৈছিল। এইখিনি আছে। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।